ৰাতিপুৱা আকৌ এইডাল এই ভূটাইডাল আহি পেলাই কিয় ওলালহি এই চব আহি থাক যা বৰ্তা কি কৈছে ভূটাই কচোন আকৌ ৰাতিপুৱা আহি যে মোৰ ঘৰ পালেহি কিয় কেনিবা গৈছিলি হ'বলা নাই এনে এপাক ওলাই আহিছিলোঁ ভাবিলোঁ আপোনাক দেখা কৰি যাওঁ তাকেহে পিছে বৰ্তা হেৰি নহয় এই সেইডালতনো কি ইমান টিপি আছে মই সেই আহি থাকোঁতে লক্ষ্য কৰি আহিছোঁ আপুনি সেইডাল খালি টিপি আছে কি পাইছে সেইডালত চাওঁ দেখাওকচোন কিনো ওলাই আছে সেইটোত মই এনেই বাতৰি একেকৈ চাই আছোঁ আমিনো কি কৰিম আৰু তহঁতৰ নিচিনা নহয় কিবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিবা খেলা কৰি থাকা যে এই কালি নিউজ এটা চাইছিলোঁ বুজিছ সেইকাৰণে বোলো আকৌ ক'ৰবাত ওলাই নেকি তাকেহে চাই আছোঁ এই তহঁতৰ মোমাইৰে এয়া বুলেট দিম বুলি কৈছে নহয় তইতো নাপাওঁ বুলি মই জানোৱে সেইটো তাকে চাই আছোঁ চাওঁ দিয়কচোন কিনো ওলাই আছে এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি ব্ৰেকিং নিউজ এটি বৃহৎ ঘোষণা জাৰি কৰিছে অসম চৰকাৰে এইবাৰ ভাগিনহঁতে পাব বুলেট হয় আপুনি ঠিকেই শুনিছে এইবাৰ ভাগিনহঁতে পাব বুলেট এই বিষয়ে আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে পোনপ্ৰথমে আমি সেই প্ৰতিবেদনসমূহ দৰ্শকক দেখুৱাই ল'ব বিচাৰিম আপুনি মামা হিচাপে ভাগিনহঁতক বুলেট দিয়াটো নিশ্চিতনে প্ৰায় 100% নিশ্চিত বুলি ধৰি লওক দিয়াটো দিম ক'লো যেতিয়া ভাগিনহঁতেতো অকণমানটো ৰহস্য পাই আছে আৰু দিম হয় ছাৰ আপুনি যে বুলেট যে দিব মানে কেতিয়াৰ পৰা দিব এই বছৰ মানৰ পৰা দিব নে কেতিয়া দিব নাই চাওক আমিতো এতিয়াতো কোৱা নাই যে এই বছৰৰ পৰাই আমি বুলেট দিম ধাৰ্য কৰা হোৱা নাই আমাৰ যিখন বাৰ্ষিক যিখন আয় আহে সেই আয়ৰ ওপৰত আমি নিৰ্ধাৰিত কৰি পেলাই তেতিয়া আমি বুলেটৰ যিটো আঁচনিটো তাতে লগ কৰি ল'ম তাতে লগ কৰি পেলাই চাই কৰি কেতিয়াৰ পৰা আমি সেইটো দিব পাৰোঁ আমাৰ শিক্ষাৰ্থীসকলক তাৰপিছতে এইটো দিনটো আমি ধাৰ্য কৰি পেলাই সকলোকে জনাম যে আমি বুলেট কেতিয়াৰ পৰা দিম ঠিক আছে হয় ছাৰ যেতিয়া ভাগিনহঁতে বুলেট পাব তেতিয়াতো দুৰ্ঘটনা বা ঘটনা এইবোৰ হৈয়ে থাকিব তাৰ বাবে আপুনি কিবা মন্তব্য আগবঢ়াব নেকি নাই চাওক এতিয়াতো বুলেট বুলি ক'লেতো অকল বুলেটতে ঘটনা দুৰ্ঘটনা বা কিবা এটাতে হওক আপুনি ভাল প্ৰশ্ন এটা কৰিছে মই ক'ব লাগিব ইয়াতে আজি চাওক আমি স্কুটি প্ৰদান কৰিছোঁ তাতে এতিয়া ল'ৰাসকলক কৈ আছে যে য'তে যাওঁ ত'তে বুলেট লাগে মই বোলো তহঁতক দিম বাবাহঁত কেইদিনমান ধৈৰ্য ধৰ ঠিক আছে এতিয়া যেতিয়া বুলেটৰ প্ৰসংগটো আহিছে এতিয়া ইয়াতে ঘটনা দুৰ্ঘটনা কাৰণ আমাৰ ল'ৰাসকলতো কিছু লোকটো অকণমান উৎপতীয়া থাকেই সেই গতিকে বুলেট দিয়াটো কোনো অসুবিধা নাই আৰু মুঠতে সিহঁতে খালি নিয়মবোৰ মানিব লাগিব আমি দিয়াটো কোনো আপত্তি নাই পটককৈ আজি মই বুলেট এখন দি দিলোঁ কাইলৈ পৰহিলৈ কাৰোবাৰ ঘটনা এটা হ'ল তাৰপিছত তেওঁলোকৰ অভিভাৱকে ক'ব বোলে চাওক মামা এতিয়া বুলেট দি পেলাই আমাৰে ল'ৰা ছোৱালী হাত ভৰি ভাঙিলে সেইটো কাৰণেতো এটা ডাঙৰ এটা ইছ্যু এটা হৈ যাব পিছলৈ মই সেইকাৰণে ভাবিছোঁ যে দিম ধাৰ্য কৰিম যোনদিনাই দিম তাৰ এটা নিয়ম এটাও আমি বান্ধি দিম সেই নিয়মমতে তেওঁলোকে বুলেট চলাব পাৰিব অন্যথা মানে জাহা তাহা তেওঁতো লৈ গ'লেতো নহ'ব বুলেটখন ঠিক আছে যিহেতু তাত আমাৰ অসম চৰকাৰৰ চিল মোহৰ মাৰা থাকিব সেইটো কাৰণে আমি সেইটো পৰৱৰ্তী পৰ্যায়ত আমি গোটেইখিনি আপোনালোকক জনাই দিম ঠিক আছে এইবাৰ মানে মামাই বুলেট দিয়াটো খাটাং হে বৰ্তা যিমানে যি নহওক তই নেপাৱে কিয় এই মেট্ৰিকৰ সময়ত মনত আছে নগেনৰ দোকানত ব্ৰইলাৰকেইটাৰ লগত মই খাৰা হ'ম বুলি কওঁতেহে
এই যেনে তেনে মেট্ৰিকটো পাছ কৰিলি এইবাৰ পাবি হ'বলা ঘেণ্টাও এইবাৰ তই নাপাৱ পাছ কৰিব নোৱাৰ তই কথা ক'বলৈ আহিছে হে বৰ্তা কি কথা ক'ব আহিছে কিয় নাপামগৈ আকৌ ময়ো বুলেট পাম চাই থাকক এইবাৰ বুলেট খাৰা কৰি দেখাহে আছো মই এই হ'ব যা আগতে দেখা পাছ কৰি তাৰপিছত মানিম সি পাছ কৰিব পাৰেগৈ এই হ'ব নালাগে সেইবোৰ মনত পেলাই দিবলৈ নগনীয়া দোকানত তেওঁ টিকা চলাই খাৰা হৈ থাকে এই হ'ব এইবাৰ সেইটো চেলেঞ্জ দিয়ক না বাৰু হ'ব বাৰু যোৱাবাৰ বাৰু মেট্ৰিক পাছ বাৰু আপুনি কোৱাৰ কাৰণে বাৰু মই পাছ কৰিলোঁ না বাৰু ৰিজাল্টটো মই ভবাৰ দৰেই হ'ল বাৰু যি কি নহওক যেনে তেনে পাছ কৰিছোঁ অঁ সেইটোৱে বাৰু যি কি নহওক এইবাৰ আপুনি কিন্তু ডাইৰেক্টলি আপুনি নগনীয় দোকানত গৈ সেই ব্ৰইলাৰকেইটাৰ মাজত টিকা চলাই খাৰা হৈ থাকিব লাগিব এইবাৰ আপুনি ৰেডি হওক মই কৈছোঁ ৰেডি হ'বলৈ এইবাৰ বুলেট খাৰা কৰিহে দিম আৰু বুলেট যদি খাৰা কৰোঁ সি পাছ কৰিব পাৰে চা এইবাৰ দিবই এইবাৰ বুলেট দিবই যেনেকৈ ছোৱালীক স্কুটি দিলে এইবাৰ ল'ৰাবিলাকক এই বুলেট দিব পাছ কৰিব নোৱাৰ তই এইবিলাক ভাবি লাভ নাই বাদ দে যা এইটো কি ভাবি আছে এই ভুটাই এইটো মোবাইলটো হাতত লৈ কি ভাবি আছে এইটো কোলো চাই আছে এই La 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 le la 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 lo le lo la 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 le lo la la hey hey কি হ'ল কি ভাবি আছিলি নাই মানে বৰ্তা এনে আৰু দিয়ক কিবা এটা এনে ভাবিছিলো আৰু এই চব যা বাৰু এইবাৰ মামাই বুলেট দিব আৰু ন ভালে আৰু এইবাৰ চাই থাকক এইবাৰ মই বুলেট লৈ আহিম এতিয়া যাওঁ বাৰু হ'ব মনত ৰাখিব এই ভূটাই যে যি কয় ডাইৰেক্ট কৰি দেখায় এতিয়া আহিছোঁ যাওঁ মনত ৰাখিব বুলেট আৰু আপুনি নগেনৰ দোকানত চাৰিআলি ব্ৰইলাৰ লগত টিকা চলাই এই তই নোৱাৰ পাছ কৰিবলৈ যা ন গলি নে তই গৈছোঁ যা এই মোবাইল দে মোৰ মোবাইল দে অঁ বৰ্তা আপোনাৰ মোবাইলটো লৈ যাবলৈ আহিছে কটা নিধক চব এই চব অঁ যা নাহিবি আৰু যা জানো কিয় আহে চব ভালেই হ'ল আজিও মাজনী ঘৰত নাই মই জানো নহয় ই কিয় আহে বেটা সপোন দেখুৱা মই তোৰ তুমিহে জানা এইটো পাছ নকৰিলে ভাল পাওঁ নহ'লে ইয়াৰ কাৰণে মোৰ মাজনী শান্তি নাপাব কিয়নো জানো আহে এইবিলাক চলা